শংকৰদেৱৰ জন্ম ক'ত হৈছিল? নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামৰ ঠাইত। শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি? সিংহযাত্ৰা। বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক কোন? শংকৰদেৱ। শংকৰ মাধৱৰ মিলনক কি বুলি জনা যায়? মণিকাঞ্চন সংযোগ। মাধৱদেৱৰ জন্ম ক'ত হৈছিল? লখিমপুৰ জিলাৰ নাৰায়ণপুৰত। কোন খ্ৰীষ্টাব্দত মাধৱদেৱৰ জন্ম হৈছিল? 1489 খ্ৰীষ্টাব্দত। মাধৱদেৱৰ নাটসমূহক কি নামেৰে জনা যায়? ঝুমুৰা। মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা কোনখন? নামঘোষা। আদিকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল? মাধৱদেৱে। অৰ্জুন ভঞ্জন কাৰ ৰচনা? মাধৱদেৱৰ। শংকৰদেৱ কিমান বছৰ বয়সত বিদ্যালয়লৈ গৈছিল? 12 বছৰ বয়সত। শংকৰদেৱৰ গুৰু কোন? মহেন্দ্ৰ কন্দলী।